गणेशराव बीजेपी दलनि जॉइनिंग आरो बुथ कमिटिनि सावरायमेल तामुलपुर जिल्लानि 30 नं गरेश्वर बियाबनि बेन्दोंआव गरेश्वर मंडल बीजेपीनि बानजायनायाव सानसेनि हाबाफारि लानानै बीजेपी दलनि जॉइनिंग हाबाफारिजों लोगोसे बुथ कमिटिनि मोनसे सावरायमेल जानानै थाङो। बे जॉइनिंग हाबाफारियाव गुबुन गुबुन राजखान्थि दलनि मावथि आरो मददगिरिफोरा बीजेपी दलाव जॉइनिंग जाफैनायखौ नुनो मोनो। बे जॉइनिंग हाबाफारियाव बाहागो लायो लाइमोन आयगनि मावथि राथुल शर्मा, तामुलपुर जिल्ला बीजेपीनि आफादगिरि विक्टर कुमार दास, गरेश्वर मंडल बीजेपीनि आफादगिरि कमारेन्द्र शर्मा बिथांजों लोगोसे चक्रधर बर', देरहासात नार्जारी, रुनु दुआ बर'जों लोगोसे गोबां बीजेपी दलनि मावथि बिथांमोननि नुजाथिनायाव जानानै थाङो। आमार राज्यिक नेतृत्वर निर्देश मर्मे आमी बिटिआर अंचলৰ 4খন जिलात आमार जी बुथर कार्यकर्ताসকল আছে তেখেতসকলৰ লগত মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছো আৰু তাৰে কাৰ্যসূচীৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ আমি গৰেশ্বৰ মণ্ডলত বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি আছো আৰু এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি শতাধিক নতুন কাৰ্যকৰ্তাই আমাৰ সৈতে যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নিষ্ঠা আৰু আস্থা ৰাখি তেওঁলোকে যোগদান কৰিছে। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি অসমখনক আগুৱাই লৈ যোৱাৰ সুদৃঢ় পদক্ষেপ, তাৰ লগত মাননীয় প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দলটোক সবল আৰু শক্তিশালী কৰি ৰখাৰ যি পদক্ষেপ, তাৰ লগতে স্থানীয়ভাৱে তামুলপুৰ জিলাতো জিলা সভাপতি ভিক্টৰ দাস, আমাৰ মণ্ডল সভাপতি সমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দলটোক শক্তিশালী কৰাৰ যি বলিষ্ঠ পদক্ষেপ, তাৰ প্ৰতি আকৃষ্ট হৈ শতাধিক নতুন কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি প্ৰত্যেককে আদৰণি জনাইছোঁ আৰু বিশেষভাৱে অহা বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ কাৰ্যকৰ্তাসকল আগতকৈ আৰু অধিক শক্তিশালী হয়। নতুন যিসকল কাৰ্যকৰ্তা আছে যোনে আমাৰ প্ৰতি নিষ্ঠা আৰু আস্থা ৰাখি আহিবলৈ ইচ্ছা প্ৰকাশ কৰে, আমি সকলোকে যোগদান কৰাৰ ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু সেই তাৰে অংশ হিচাপে আজি গৰেশ্বৰ মণ্ডলত কেইবা শতাধিক আমাৰ নতুন কাৰ্যকৰ্তাই যোগদান কৰিছে। বিটিআৰত আপোনালোকে দেখিছে যে আমি ইতিমধ্যে বিটিআৰৰ বঙাইগাঁও জিলা, বিটিআৰৰ বাক্সা জিলা, চিৰাং জিলা আৰু এই তামুলপুৰ জিলা, এই তিনিখন বিটিআৰৰ জিলাত ইতিমধ্যে মই ভ্ৰমণ কৰিছোঁ আৰু তিনিওখন জিলাতে আমাৰ যি কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলৰ উৎসাহ উদ্দীপনা অত্যধিক বেছি আৰু সেই উৎসাহ উদ্দীপনাৰ লগত নতুন কিছু লোক আকৃষ্ট হোৱা আমি পৰিলক্ষিত কৰিছোঁ। বিগত সময়ত আমি শুক্লাই চেৰফাঙেই হওক তামুলপুৰ জিলাৰ বা নাগৰিজুলিয়ে হওক, গৈবাৰীয়ে হওক নাইবা দৰঙাজুলিয়ে হওক, প্ৰতিটো মণ্ডলত নতুন নতুন লোকে আমাৰ সৈতে একত্ৰিত হোৱাৰ এক প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ বিটিআৰৰ অঞ্চলসমূহত আমি যোৱা সময়ছোৱাত বঙাইগাঁও জিলাতো আমি পৰিভ্ৰমণ কৰোঁতে দেখিছোঁ, যদিও বিটিআৰত বঙাইগাঁও অন্তৰ্ভুক্ত নহয়, তাতো আমাৰ কাৰ্যকৰ্তাৰ মাজত অত্যন্ত উৎসাহ উদ্দীপনা এইকাৰণেই যে যোৱা পঞ্চায়ত নিৰ্বাচনত ফলাফল অত্যধিক ভাল, ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু এইবাৰো আমি আশা ৰাখিছোঁ যে বিটিআৰ অঞ্চলতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আপোনাৰ উন্নয়নৰ এক অনিৰুদ্ধ যাত্ৰা চলি আছে, সেই অনিৰুদ্ধ যাত্ৰাত সকলোৱে সমানে হাত উজান দিয়াৰ কাৰণে অংগীকাৰবদ্ধ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমি যোৱা নিৰ্বাচনসমূহত বিশেষকৈ আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক, তাৰ পূৰ্বে আমাৰ উপ নিৰ্বাচনেই হওক বিধানসভাৰ, নাইবা শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচন হৈছে, তাৰ লেখীয়াকৈ প্ৰত্যেকজন বিটিআৰৰ আমাৰ বাসিন্দাই আমি আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিব আৰু বিটিআৰতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি কেন্দ্ৰীয় নেতৃত্বই যি ধৰণে আমাক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰে, সেই প্ৰাৰ্থীসকলৰ সপক্ষে আমাৰ কাৰ্যকৰ্তাই অত্যধিক কষ্ট কৰাৰ কাৰণে অংগীকাৰ কৰিছে। গৰেশ্বৰ সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ দেই। প্ৰমোদ বড়ো ডাঙৰীয়া যদি তেখেতেও ইয়াত নিৰ্বাচন খেলে, যদি ৰাজ্যিক সমিতিয়ে গৰেশ্বৰতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিবই, গতিকে এতিয়া আমি আমাৰ দলটোৰ কথাই চিন্তা কৰিব লাগিব। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক খেলিলেও তেখেতক পৰাস্ত কৰাৰ কাৰণে আমাৰ যিখিনি নেকি পৰিকল্পনা, সেই পৰিকল্পনাখিনি আমি কৰিব লাগিব।